back, go back. Go back, go back. UDF, go back. Go back, go back. UDF, go back. আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰচাৰ হৈছে যে ফলিমাৰী অঞ্চলৰ উদীয়মান যুৱক হানিফ আলীক যোৱা 16 তাৰিখ ৰাতি তেখেতক হানি খুচি যেনেকৈ মাৰপিট কৰি পেলাই হত্যা কৰা হৈছে। এই হত্যাৰ বিৰোধিতাৰে আমি ফলিমাৰী অঞ্চলৰ ৰাইজে দল সংগঠনে প্ৰতিবাদ কৰিছিলোঁ আৰু আমাৰ প্ৰথম কথা সেইটোৱে যাতে এই ঘটনাটোক কোনো পৰ্যায়ত যাতে হানিফ আলীক হত্যা কৰা ঘটনাটোক যাতে তল পেলোৱা নহয় আৰু আমাৰ প্ৰথম দাবী সেইটোৱে যে হানিফ আলীক যিসকল ব্যক্তিয়ে হত্যা কৰিলে এই ঘটনাটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে সেই ব্যক্তিসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনে কৰায়ত্ব কৰিব লাগে। চাপৰ আৰক্ষীক আমি আকৌ পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে এতিয়ালৈকে কিন্তু হানিফ আলীক হত্যা কৰা গোটেই ব্যক্তিসকল কিন্তু কৰায়ত্ব হোৱা নাই। গতিকে আমি দাবী উত্থাপন জনাইছোঁ যে এই ব্যক্তিসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। কিমানজন ধৰা পৰিছে ইতিমধ্যে 2জন ব্যক্তিক কৰায়ত্ব কৰা হৈছে বুলি আৰু পুলিচ ৰিমাণ্ডত লোৱা হৈছে বুলি আমি জানিবলৈ পাইছোঁ, কিন্তু বাকী ব্যক্তিসকলক কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। কিমানজন আসামী আছে? আসামী এতিয়া আমি হানিফ আলীৰ পৰিয়ালৰ পৰা সেইটো শুনিব লাগিব আৰু হানিফ আলীৰ পৰিয়ালকো যিহেতু অত্যাচাৰ কৰা হৈছিলে, মাৰপিট কৰা হৈছিলে, হানিফ আলীৰ পৰিয়ালে যিখিনি ব্যক্তিক তাত দেখিছিলে সেই ব্যক্তিসকলকহে তেওঁলোকে আসামী দিছে। পুলিচ ইনকুৱাৰীত কিন্তু গোটেই কথাটো ওলাই পৰিব। গতিকে ইনভেষ্টিগেশ্যনটো প্ৰপাৰ হ'ব লাগিব আৰু অতি শীঘ্ৰে মানে ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো যাতে শীঘ্ৰে সামৰা হয় তাৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে কিন্তু এই ঘটনাটোৰ পৰা বহুতো ব্যক্তি কিন্তু ইয়াৰ পৰা খাৰি যাব। গতিকে এই ঘটনাটো বেলেগ ফালে ধাবিত হ'ব বুলি আপোনালোকে কিবা অনুমান কৰিছে নেকি? আমি নিশ্চয় পাইছোঁ। নহ'লে বদৰুদ্দিন আজমলে এই বিষয়টোক লৈ মন্তব্য দিয়াৰ আঁৰৰ ৰহস্য কি? নিশ্চয়কৈ এই বিষয়টোক তল পেলাব বিচৰা হৈছে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে হানিফ আলী হেনো বেয়া চৰিত্ৰৰ মানুহ আছিলে। হানিফ ভাই আপুনি ক'ত শুনিলে? আপোনাক কোনে চাৰ্টিফিকেটটো দিলে? তেওঁ কৈছে যে আমাৰ বিধায়ক শামছুল খুদাই সেই কথাটো মোক জনাইছে, ৰিপৰ্টটো দিছে। শামছুল খুদাই কাৰ পৰা শুনিলে? শামছুল খুদাই ইয়াৰ জবাব দিব লাগিব। শামছুল খুদা আৰু বদৰুদ্দিন আজমল ফলিমাৰী অঞ্চলত আহিব নোৱাৰিব। আজি আমি যি কাৰ্যসূচী পালন কৰিছোঁ তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আজিৰ পিছত AIUDF দল আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন দলৰ কোনো বিষয়ববীয়া ফলিমাৰী অঞ্চলত তেওঁৰ প্ৰচাৰ চলাবলৈ আহিব নোৱাৰিব। এয়া আমাৰ স্পষ্ট কথা। আজি আমাৰ আঞ্চলিক যিসকল বিষয়ববীয়া আছে AIUDF দলৰ বিষয়ববী তেওঁলোককো আমি সেই কথাটো কৈছোঁ, আপোনালোকে ফলিমাৰী অঞ্চলত যেতিয়ালৈকে ইয়াৰ বিচাৰ দিয়া নহ'ব আৰু বদৰুদ্দিন আজমলে তেওঁৰ ভুলটো স্বীকাৰ নকৰিব আৰু এই পৰিয়ালটোৰ দায়িত্ব যেতিয়ালৈকে বদৰুদ্দিন আজমলে নল'ব তেতিয়ালৈকে কিন্তু বদৰুদ্দিন আজমল বা UDF পাৰ্টিৰ কোনো বিষয়ববীয়াক ফলিমাৰী অঞ্চলত আহিবলৈ দিয়া নহ'ব। আজিৰ পৰা নিষেধ কৰা হৈছে AIUDF দল আৰু বদৰুদ্দিন আজমলৰ যিসকল কৰ্মকৰ্তা আছে সকলোকে আজিৰ পৰা ফলিমাৰী অঞ্চলত নিষেধ কৰা হৈছে।